Hello and welcome back to my YouTube channel. আজি আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ। মোৰ ব্লগবোৰ লেট হয় কাৰণ মই এডিট কৰিবলৈ থাকিছে আৰু আপলোডে দিয়া নহয় তাৰ পিছত। তো আজি বোলো ভিডিঅ' এটা বনাওঁ। তো মই আজি আহিছোঁ মোৰ বা ঘৰলৈ। তো বাহঁতৰ ঘৰ অহা অলপ সময় হ'ল বাৰু। ৰাতিপুৱা মানে ব্লগটো বনাবলৈ থাকিয়ে গ'ল। আৰম্ভ কৰিম বুলিকে ভাবিও কিন্তু আৰম্ভ কৰিবলৈ মানে থাকিয়ে গ'ল। তাৰপিছত ইয়ালৈ আহিলোঁ। হ'লেও মই ব্লগটো আৰম্ভ কৰোঁ। আজি আমি যাম অলপ ফুৰিবলৈ। ভণ্টিহঁতেও আহিব। তো আজি অলপ ফুৰিবলৈ যাম। তাক আপোনালোকক মই পাছলৈ দেখাম। তো আগলৈ ভিডিঅ'টো চাই থাকক। বাহঁতৰ ঘৰৰ আগ চাইডত এইডোখৰত আছে বাগান। মোবাইল চাইছে আলহী মাতি মোবাইল চাই আছে এতিয়া দেখিছে নহয় গাইজ চাই লোৱা মৰমৰ হেপী অকলে অকলে বহি আছোঁ সেইকাৰণে এটাই মোবাইল চাই আছে এটাই মোক এয়া চেণ্টাৰ ফুড দিছে এইটো মোৰ মৰমৰ ভাগিনী জেলি আন্ধাৰ মোৰ মানে কেমেৰাটো জাষ্ট জেলি লৈ আহিছে সি মোৰ কাৰণে আৰু ইয়াতে দুটা আছে পাই ফুলি চাম দেখি এই এটা আছে চাম মই লাকি হয় এইটো কাৰণে মোৰ দুটা আছে তো হেল্ল' গাইজ এতিয়া আমি ভাত চাত খাই হৈ গ'ল ভাত চাত খাই মই এতিয়া ওলাই মেলি আহিছোঁ ভণ্টিহঁতে ৰখি আছে ৰাস্তাত তো সিহঁতৰ লগত লগ হ'ম তাৰপিছত আমি ফুৰিবলৈ যাম তো সিহঁতি ৰাস্তাত ৰখি আছে যাওঁ আৰু আগলৈ চাই থাকক ব্লগটো তাতো ঘৰৰ মানে ৰাস্তাটো এইটো বনাব আৰু মানে হৈছে ৰাস্তাটো বৰ্তমান তো আমি এইকণ ওলাই মেলি যাব লাগিব সিহঁতি সেই ৰাস্তাত ৰখি আছে ভাগিনো আমাৰ লগত গৈ আছে হাই কৈ দে সিহঁতি কেনেকৈ বহি আছে সিহঁতি আমাৰ কাৰণে মানে ৱেইট কৰি আছে এনেকৈ নেইল পলিচ ইয়াত লগাইছে চব চব এয়া এই ৰাস্তাত বহি নেইল পলিচ লগাইছে আৰু এয়া এইকেইটা পাৰ্টি আমি আহি পালোঁ দেই ইহঁতৰ আৰম্ভ এইখন এখন ট্ৰেইন মিনি ট্ৰেইন ইহঁতৰ ভিডিঅ' আৰম্ভ দেই আমাৰ পোৱালিকেইটাৰ আগৰ ব্লগটো দেখিছে চাগে মানে আগৰ মোৰ শ্বৰ্ট ভিডিঅ' এটা দেখিছেই চাগে আমাৰ চিমি আমাৰ ফাৰজানা আগৰ শ্বৰ্ট ভিডিঅ' দেখিছেই চাগে মই আগতে মানে দি থৈছোঁ কলাক্ষেত্ৰৰ ফুল ভিডিঅ' এটা তো দেখাবলগীয়া একো তেনেকুৱা বিশেষ নাই নতুনকৈ বাৰু কিবা কিবি বনাই আছে তো আগলৈ চাই থাকক বহুত মানুহ আছে সেইখন মানে ছোৱালীজনীৰ বাৰ্থডে ফটোশ্বুট হৈ আছে এইটো বহুত ধুনীয়া লাগে জেগাটো ফুৰি তো আমাৰ এইপিনে ফটোশ্বুট ফটো মেঘলা গৈ থকা ফটো তুলি দিব লাগে বোলে মই তাই এইকণ আহি পিনে তাই এইকণ আহিয়ে ভাগৰি গ'ল তাই আৰু দুটাতো গায়বে হৈ গ'ল ফটো তুলি ক'ত গৈ পালে ঠিক নাই এজনী বাৰু খেলি আছে আমিবোৰে দেই বাকী দুটা ক'ত গ'ল এইবিলাক চব এইটো পাৰ হৈ গৈছে তাৰপিছত আমাৰ দুটামান চব এয়া দুটা কি কৰি আছে ইহঁতৰ কাম এইটো অ'পেন কৰে গৰম দিনত এনেই ঠাণ্ডা দিনত বন্ধ হৈ থাকে এইটো গৰম অলপকৈ পৰি আহিছে ন এতিয়া মানে এইটো খুলিব আৰু এতিয়া আমাৰ সেইকেইটা সেয়া বগা পিন্ধি আছিলে কি কৰি আছে এইকেইটা বহুত কচু পাৰ্টিক লৈ আহিছোঁ আজি উৎপতীয়া পাৰ্টি আগলৈ চাই থাকক ব্লগটো এইকেইটাৰ কাম চব মই এতিয়া এইখন পাৰ হৈ যামগৈ এইপিনে মোৰ ষ্টুডেণ্ট পালোঁ অলপ যি দৌৰিছে জুমনা কাৰণে একদম পূৰা দৌৰ সিহঁতৰ লাষ্ট পালে ৰখ অঞ্জলি মই অঞ্জলি চিমিয়ে যে ডাইনাছৰটোৰ প্ৰেমত পৰিলে এইটো দেখিছে ইমান ডাঙৰ ডাইনাছৰ ইমান ডাঙৰ ট্ৰেইন চলি আছে এইখন ট্ৰেইন ক'ত যাব খালি আমি নাজানো দেই আমাৰ গোলাঘাটৰ কলাক্ষেত্ৰত বহুত ডাঙৰ ট্ৰেইন এখন চলি আছে ডাব্বা এটা এৰাই সেইডোখৰত থোৱা আছে এনেকৈ ডালিয়াবোৰ লাগি আছে এতিয়া ঢলা শদিয়ালৈ গৈছে বোলে ঘাঁহৰ মাজত টাইলছ দি দিলে ঘাঁহৰ মাজত টাইলছ
ভালে লাগিছে খোজকাঢ়ি মানে ফটো তুলিবলৈ সুবিধা কৰি দিছে এয়া আমাৰ এইখন এখন জুলনা বনাইছে দেই এইটো এটা নতুনকৈ বনালে আকৌ ভাল লাগিছে বাৰু এইটো ফটোশ্বুট খতমেই হোৱা নাই দেই এইপিনে ফটোশ্বুট খতম হোৱা নাই আৰু আন্ধাৰ হৈ গৈছে এতিয়া বৰষুণ দিব ঠিক নাই বৰষুণ দিব আমি এতিয়া গৈ আছোঁ ঘৰ ভাইটি ৰখি আছে তাৰ লগত আমি যাম এতিয়া ঘৰ জল্দি জল্দি ঘৰ যাওঁ বৰষুণ দিব এতিয়া এইডোখৰটো বহুত ভাল লাগে বাৰু ফটো তুলিবলৈও ভালে দেখি আমাৰ তাই বহিয়ে আছে এইডোখৰটাই আমি এই চাইড দি আৰু ওলাই মেলি ঘৰ যামগৈ তো এতিয়া আৰু যাওঁ আমি এতিয়া ওলাইছোঁ এতিয়া ঘৰলৈ যাওঁ বাকী ইহঁতে আহি আছে দাদা আমি উঠি গ'লোঁ যাওঁ আৰু এই ভাইটিৰ লগত গৈ আছোঁ ঘৰলৈ আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকৰ মোৰ ভ্লগটো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই